सभी के लिए वैक्सीन जरूरी है। मास्क पहने, सैनिटाइजर लगाएं। मोलोके এটা ফোন মারো র মোলো ঘুমে আছে বসে এই মোলো গেছেন না দোকান চলে গেলে কি যাই পাইছে দে সাফাই সুকর মজা আছে দি নাই ভাতল না নাই মাই মাই মোর ফির যাবা টাইম আছে কক গেলি আই এই রাতিপুৱা ঘৰে ঘৰে ক'ত বা গেছি মোলে চাফা চুফাখিনি কৰক দি মা আহিবা মানে মই অলপ বাগাত দিওঁ तुझे ना देखूं तो चैन मुझे आता नहीं है एक तेरे सिवा मेरे यार कहीं जाता नहीं है कहीं मुझे धैत तेरिका माइतो ৰাতিপুৱা কক গেল ইমান ধুনীয়া শ্ব' এটা কৰিম বুলি ভাবিছিলোঁ আজি মাইটোৱে নহ'ল নহয় ঘৰত চাৰ আছে সোমাই থাকিব পাৰে মায়ে কক গেলি ৰাতিপুৱা কত মেল মাৰিব গৈছিল বাগাৰে দেও ৰ মাক চকলাই বাগাৰ দি থাকিলে নহ'ব নহয় মাই মোবাইল লৈ গৈছে পাইছে ফোনটো কামাৰ ৰ মাই কক গেলি বই কি তই কাম মানুহ সিহঁতক দেউতা পগলা কৰিবি এই ৰাতিপুৱাটো ভেকচিন ল'ব গৈছে কি হ'ব মাই তোৰ লগত গাঁৱৰ আচান উঠোতে তই গৈছে দে হ'ব দে মই যাওঁ দেৰি হৈছে তিৰি মুখৰ লগত কি হ'ব ক'বাত এটা তিৰি শুনিলি হ'ল আৰু এই মোৰ পথে কোনে ভেকচিন ল'ব গৈছে মাইটো দেখিছে নে নাই মাইক লৈ খুলি নহ'ব মই যাওঁ চচমাযোৰ কৈ বিচাৰিয়ে নাপায় বস্তু মই ইয়াতে থওঁ মাই তাতে থয় এই মাষ্টাৰৰ জেগা এটাকে ৰখি আছে মোবাইল চাল থকা চলিটো লেভেল তাকে গুচি যাম মাত চাত নেদাওঁ গান এটা মাৰি মাৰিয়ে যাই থাকোঁ আৰু तेरे बिन जी नहीं लगता दिल पे हारे मैं निभारूं तू जहाँ ই কেৰাই শ্ব' কৰিব আছে এতিয়াক লাগি আহি পোৱা নাই কালিৰ পৰাও মই শিক্ষাটো দিম ৰ একা হুমেই আছে চাফা চুফাখিনি কৰিছে কিন্তু বোলে এটা হুমেই আছা সেই কেৰাতে সোমাই নাথাকি কি কৰিব লাগে মই মাকা ইয়াৰা কেনে দমে মোৰ কাম মই কৰিছোঁ মোৰ কাম মই কৰি সোমাইছোঁ আৰু কি ভাল কৰিব লাগে মোৰ মাহত পালি হ'ল তই শ্ব' কৰা নকৰা তোৰ কথা সেই মোলে তই ইমান কিয় খং কৰিছে মোৰ চলিহে তোক দৰমহা দিব পাৰিম মই কি তোক মোৰ নচলি মাটি বিক্ৰী কৰি তোক দৰমহা দিম চাওঁ মোলো তোক নিজৰ বুলি মই এটা কামত লগাইছোঁ তই আগতে ইয়াৰ দোকানে তাৰ দোকানে ইয়াৰ বাৰান্দা তাৰ বাৰান্দা ঘূৰি আহিছি ক'তকৈ পইচা পাইছিলি নেকি শুন আমাৰ শ্ব'টো যদি ভালকৈ চলে এই মালামাল হৈ যাম ডাঙৰ মানুহগিলা আমাৰ হাতত থাকিব মোলো সেইকাৰণে কৈছোঁ কেতিয়াবা তোৰ দেৰি হ'ব পাৰে তোৰ কিবা কাম থাকিলে কেতিয়াবা মোৰ দেৰি হ'ব পাৰে মোৰ কিবা কাম থাকিলে মুঠিৰ ওপৰত নিজস্ব বুলি মন কান্দি যেখানে সময় কাম কৰা কৰিব লাগে কি কয় কেৰা হয় নেকি তে নহয় যে কি যা চৌটো আৰাম কৰি দি দেৰি কৰি লাভ নাই কৰোঁ মই কৰোঁ আজি দেৰি হ'ল নহয় মোৰে বেয়া লাগি আছে আজি কাক ফোন কৰিবি কেৰা এই তাকেতো ভাবি আছোঁ ৰ কাক ফোন মাৰোঁ ইয়াতে ভাবি পেলাই যাওঁ আৰু একেলগে ফোন আজি স্বাস্থ্যমন্ত্ৰীকে মাৰোঁ নেকি এই কৰোণে ভেকচিনৰ কথা অলপ সুধি আছে চবে গম পালা কথাখিনি আমাৰ দৰ্শকখিনি তাৰমানে আমাৰ মায়েও আজি ৰাতিপুৱা কৰোণে ভেকচিন ল'ব গৈছে চাহ নাখাওঁকে হয় নেকি কি ক যে আজি স্বাস্থ্যমন্ত্ৰীকে ফোন ল'ব আমিও ল'ব পাৰিম ভেকচিনটো তেতিয়াহ'লে মই যাওঁ তই তাতে চাহ চিতা কৰি থাকিবি কোনোবা আহিলে বহিব দিবি যা ৱেলকাম বেক টু দি বিখ্যাত কেৰাৰ ষ্টাৰ অডিঅ' কলিং শ্ব' আজি দেৰি হ'ল মোৰ শ্ব'টো তাত বহুত দেৰি হ'ল কিন্তু উপায় নাই এই কৰোণাই খাই দিলে উৎসু সোনকালে টোপনি পায় আমাৰ মায়েও সোনকালতে টোপনি পায় সেইগিলা কোনো টেনশ্যনে নাই কথা হ'লগৈ আজি কি জোঁট লাগছে ৰাতিপুৱাই আমাৰ মায়ে চাহ নাখাওঁকৈ কৰোণা ভেকচিন ল'ব লাগিছে বোলে কৰোণা ভেকচিন ল'বলৈ বোলে চৰকাৰী আঁচনি নাপাব কোনোবাই কৈছে সেইকাৰণে ৰাতিপুৱাই চাহ নাখাওঁকৈ ওলাই গৈছে কিয়বা আহি পালানে নাই সেইকাৰণে আজি মোৰো দেৰি হ'ল ময়ো একো নাখাওঁকৈ আজি এই চ'ত আহিব লগা হৈছে সেই ভাবি আমি আজি এজন ব্যক্তিক ফোন মাৰিম বুলি ভাবিছোঁ ব্যক্তিজন হ'ল অসমৰ স্বাস্থ্যমন্ত্ৰী তেখেতক আজি ফোন মাৰিবই লাগিব কাৰণ মায়ে ভেকচিন লৈছেতো যা নহওক অসমৰ স্বাস্থ্যমন্ত্ৰী শ্ৰী কেশৱ মহন্ত ডাঙৰীয়াক ফোনটো লগোৱা যাওক তেখেতৰ লগত বেছি সময় কথা নাপাতো জাষ্ট 2 মিনিট কৰোণা ভেকচিনটোৰ বিষয়ে কথা পাতি পেলাই আজি শ্ব'টো সামৰণি মাৰিম মোবাইলটো ওলাই ফোনটো লগাওঁ বা কলতি শুনোতো আগে বেজীৰ কথা মাস্কৰ কথা চেনিটাইজৰ কথা কৈ আছে মায়ে ল'ব যাৱাই ভাল আছে ল'বাই লাগব কিনি চবে ৰিং কৰিছে হেল্ল' দাদা মোক চিনি পাইছেনে মই বিখ্যাত কেৰাৰ ষ্টাৰ অডিঅ' কলিং শ্ব'ৰ পৰা কৈ আছোঁ
তাৰমানে আপোনাক ফোন মাৰাৰ কথাটো হ'ল কি জানেনে, আজি আপোনাক ফোন মাৰাৰ কথা নাছিল আমাৰ ওচৰত, বেলেগ এজন ব্যক্তি আছিল। কিন্তু আপোনাক মাৰিলোঁ কিয়, আমাৰ মায়ে ৰাতিপুৱা মুখ নোধোৱাকৈ কৰোণে ভেকচিন ল'বাক লাগি যাই পাইছে। কি কেশৱ দা, ভালে হৈছে যাৱাই? তাৰমানে কি চবেই ল'বাই লাগব এই বেজীটো? হয় দৰ্শক কেশৱ দা, আজি অন কেমেৰাত আমাক ক'বা দিছে যে এই বেজীটো চবেই ল'বাই লাগব। হয় নেকি দাদা? দে ঠিক আছে দে। মোৰ ঘৰ কুকুৰমাৰা সমষ্টিৰ অন্তৰ্গত ভেবৰাপাৰা গাঁৱত। আপোনালোক সকলোৱে শুন, আমাৰ মায়ে ভেকচিনটো ল'বা যায় ভালে কৰিছে। ৰাতিপুৱা চাহ নাখাৱাকৈ যাব পাৰে, কিন্তু ল'বা যায় ভাল কৰিছে। কিন্তু আমাৰ অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই মোক এইমাত্ৰ ক'লা যিটো ভেকচিন চবেই ল'বাই লাগিব বোলে। কৈছে কি যে ভেকচিনৰ কোনো ছাইড এফেক্ট নাই, নো ছাইড এফেক্ট। গতিকে আপোনালোক সকলোৱে যাতে ভেকচিনটো লয় আৰু সুস্বাস্থ্যই থাকে তাৰে কামনা কৰিলোঁ। আমাৰ মায়ে বা ভেকচিন লৈ আহি পেলাই নাই, মই ঘৰক লাগি যাওঁ, আজি দেৰি নকৰোঁ আৰু। বৈ গেৰা কি তই আজি সোনকালে আহিলি হ'ব দে, মই আজি বেছি সমস্যা নকৰিলোঁ আৰু। এই মন্ত্ৰীক ফোন মাৰিলোঁ, কৈছে কি চবেই ভেকচিন ল'ব লাগিব। সেইকাৰণে তই ঘৰত যাই পেলাই চবকে তই ভেকচিনটো লগে বিচাৰকে ক'বাত। ময়ো যাওঁ, ময়ো ভেকচিনটো পাওঁ নে ছাগল। আৰু মায়ো বা আহিলে নাই ভেকচিন লৈ, ঘৰতো কোনো নাই, মই যাওঁ। আৰু মোলৈ তয়ো যা, ভেকচিনটো ক'ত পা নাই চাগে। সঁচাই ল'ব লাগিব এই ভেকচিন। আৰু এই ভেকচিন ল'লে মানুহ মৰে বুলি কয় দেখোন কোনোবাই। সেই পাগলা বুৰ্বক, মন্ত্ৰী এটাই কৈছি, তাৰপাছত যে নলোৱা আৰু কি হ'ব, মৰিলেও কথা নাই, মন্ত্ৰী এটা কৈছিতো। তোৰ কথাটো হয়